যে অসমৰ জনগণৰ স্বাৰ্থত ইতিমধ্যে 7খনকে কেছ খেলিয়ে আছোঁ আৰু এখন নালাগে তাতে তেনেকুৱা কেছ আৰু 10খনমান দিব কৈছোঁ যদি পাৰে অসমৰ জনগণৰ স্বাৰ্থত তেনেকুৱা হাজাৰখন কেছ খেলিবলৈ আমি সাজু হৈ আছোঁ হাজাৰবাৰ অসমৰ ভূমিপুত্ৰসকলৰ কাৰণে অসমীয়া খিলঞ্জীয়া স্বাৰ্থত আমি হাজাৰবাৰ জেল হোটেললৈ যাবলৈ আমি সাজু আছোঁ গতিকে এটাই কথা সিধা কথা স্পষ্ট কথা অবৈধ যি বাংলাদেশী আছে বংগমূৰীয়া যি বাংলাদেশী আছে যাবই লাগিব যি উচ্ছেদ মুখ্যমন্ত্ৰী ডাঙৰীয়া চলাই আছে আমি আগতে কৈছোঁ যে তেখেতক উচ্ছেদৰ ক্ষেত্ৰত আমি সমৰ্থন জনাই আহিছোঁ এতিয়াও জনাই যাম খালি এটাই কথা মুখ্যমন্ত্ৰীক আমি আহ্বান জনাব বিচাৰিছোঁ যে উচ্ছেদ কৰাৰ লগে লগে তেখেতৰ তথ্যৰ ভিত্তিত যিসকল অবৈধ বাংলাদেশী মিয়াসকল আছে সেইসকলক কিন্তু বাংলাদেশলৈ বিতৰণ কৰাৰ ব্যৱস্থা কৰক অকল তেখেতে ধৰি লওক যদি আজি উচ্ছেদ কৰি তাতে যদি শান্ত হৈ থাকে আজি ছমাহৰ পিছত তেওঁলোকে আকৌ তাত খৰাই দিব গতিকে আকৌ তেওঁ মানে উচ্ছেদ কৰিব নেকি কাৰণ বাৰে বাৰে তেনেকুৱা ধৰণৰ কৰি থাকিবলৈ ধৰি লওক সময় নাই গতিকে আমি এটাই কথা আজি আমি আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ যে লাচিত বৰফুকনে যিদৰে মোগলক খেদিছিলে আজি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেনেকৈ আজি এইটো পন্থা যি হাতত লৈছে সঁচাকৈ আমি অসমৰ জনগণ তথা আমি অসমীয়া জীৱন ভাল পাইছোঁ তেখেতৰ লগত সেইকাৰণে আছে বুলি কৈছোঁ কিন্তু ইয়াত কোনো তেনেকুৱা ধৰণৰ কথা নাই যে কোনো যিখন চৰকাৰে থাকিলেহেঁতেন আমি সেইখন চৰকাৰকে আজি এই এনেকুৱা কাৰ্যসূচী লোৱা হ'লে আমি সমৰ্থন কৰিলোহেঁতেন ইয়াত যে বিজেপিয়ে লৈছে বা আজি হিমন্ত বিশ্ব শৰ্মাই লৈছে তেখেতক কিজানি ছাপৰ্ট দিছে কালি পৰহি দেখিছোঁ কোনোবাই কিবা স্পন্সৰ কথা কৈছে যে ইতিমধ্যে আমাৰ শৃংখল চলিয়া ডাঙৰীয়ে কৈয়ে গৈছে যে কিবা T20 কিবা মেটছ নহয় গতিকে সেইবিলাক তেনেকুৱা ধৰণৰ মন্তব্যৰ পৰা দূৰত থাকিবলৈ আমি অনুৰোধ জনাইছোঁ কাৰণ কেলৈ খিলঞ্জীয়া কথা ভাবিব লাগে আৰু যদি এতিয়াই যদি আমাৰ ভূমিপুত্ৰ বা আমাৰ অসমীয়া খিলঞ্জীয়া কথা নাভাবে কেতিয়া ভাবিব গতিকে আমি সকলোৱে ভাবিবলৈ বাধ্য হৈছোঁ এনেকুৱা এটা সময় আহি পৰিল যে আমাৰ যি আমি দেখিব যে আজি কিছুমান আমি দেখোঁ যে কিছুমান গাঁৱত মই আগতেও কৈ গৈছে কিছুমান গাঁৱত এনেকুৱা গাঁও আছে নেকি আপুনি 4টা বজাৰ পিছত ওলাবলৈ ভয় কৰা হ'ল গতিকে সেই কাৰণে আজি আমি কিছুমান আজি সকলো সংগঠন আজি একত্ৰিত হৈ আজি যি অবৈধ যি মিয়া বাংলাদেশীয়ে যি খেদাৰ হাতত আমি পন্থা লৈছোঁ এই পন্থা আমি লৈ আছোঁ আৰু চলি যাব আমি আৰু এটা কথা আমি অনুৰোধ জনাইছোঁ যিসকল আমাৰ খিলঞ্জীয়া মুছলমান ভূমিপুত্ৰসকল আছে সেইসকলকো অনুৰোধ জনাইছোঁ যে আপোনালোকে বাংলাদেশী পক্ষ নল'ব যিসকল সঁচাকৈ অবৈধ যিসকল বাংলাদেশী সেইসকল সেই পক্ষ নল'বৰ কাৰণে আমি আপোনালোকৰ সংবাদ যোগেদি আমি অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ তেওঁলোকে আমাৰ লগত থিয় দিয়ক তেওঁলোকে যদি প্ৰকৃত সঁচাকৈ যদি নিজক নিজে ক'ব বিচাৰে যে আমি অসমীয়া মুছলিম বুলি ক'বলৈ বিচাৰে যে আমাৰ লগত থিয় দিয়ক আৰু এই অবৈধ যি বাংলাদেশী আমি খেদিব বিচাৰিছোঁ আমাৰ লগত সহযোগ কৰক যে অসমৰ জনগণৰ স্বাৰ্থত ইতিমধ্যে 7খনকে কেছ খেলিয়ে আছোঁ আৰু এখন নালাগে তাতে তেনেকুৱা কেছ আৰু 10খনমান দিব কৈছোঁ যদি পাৰে অসমৰ জনগণৰ স্বাৰ্থত তেনেকুৱা হাজাৰখন কেছ খেলিবলৈ আমি সাজু হৈ আছোঁ হাজাৰবাৰ অসমৰ ভূমিপুত্ৰসকলৰ কাৰণে অসমীয়া খিলঞ্জীয়া স্বাৰ্থত আমি হাজাৰবাৰ জেল হোটেললৈ যাবলৈ আমি সাজু আছোঁ গতিকে এটাই কথা সিধা কথা স্পষ্ট কথা অবৈধ যি বাংলাদেশী আছে বংগমূৰীয়া যি বাংলাদেশী আছে যাবই লাগিব যি উচ্ছেদ মুখ্যমন্ত্ৰী ডাঙৰীয়া চলাই আছে আমি আগতে কৈছোঁ যে তেখেতক উচ্ছেদৰ ক্ষেত্ৰত আমি সমৰ্থন জনাই আহিছোঁ এতিয়াও জনাই যাম